নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ YouTube চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। ইতিমধ্যে যি Samarth Portal যোগেদি 4 year undergraduate প্ৰগ্ৰামৰ ৰেজিষ্ট্ৰেচন চলি আছিল। সো তেওঁলোকে টাইমলাইন দিছিল যে আজি অৰ্থাৎ যোৱা 12 তাৰিখৰ পৰা যি প্ৰগ্ৰাম সিলেকশন আৰম্ভ হ'ব বুলি তেওঁলোকে কৰিছে। সো গতিকে ইতিমধ্যে যি প্ৰগ্ৰাম সিলেকশন অৰ্থাৎ কলেজ এপ্লাই ইতিমধ্যে আৰম্ভ হৈ গ'ল। সো গতিকে আজি ভিডিঅ দেখুৱাম যে কেনেকৈ যি কলেজ এপ্লাই স্টেপ কেনেকৈ কৰিব স্টেপ বাই স্টেপ আজি ভিডিঅ দেখুৱাম। সো গতিকে সকলোৱে ভিডিঅটো লাষ্টলৈকে চাব। যদি ইনফৰমেটিভ লাগে ভিডিঅটো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। সো দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰো। আপোনালোকে যি Samarth Portal ৱেবসাইট আছে তাত আপোনালোকে ডাইৰেক্ট সাৰ্চ কৰি আপোনালোকে এই ৱেবসাইটলৈ আহিব পাৰে বা মোৰ ডেসক্ৰিপচনতে দিয়া আছে লিংকটো তাত ক্লিক কৰি আপোনালোকে ডাইৰেক্ট ইয়াত আহিব। ইয়াত অহাৰ লগে লগে আপোনালোকে যেটো ৰেজিষ্ট্ৰেচনৰ কৰোতে ইমেইল আইডি দিছিল আৰু পাসপোৰ্ট দিছিল সেই পাসপোৰ্টটো বহাই দিব। বহাৰ লগে লগে আৰু তলত ক্যাপচাৰ থাকিব সেই ক্যাপচাৰটো ইয়াত এন্টাৰ কৰি দিব। ক্যাপচাৰ এন্টাৰ কৰাৰ লগে লগে আপোনালোকে যি লগইন বাটন দেখা পাইছে সেই লগইন বাটনত সিম্পলি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ যেটো ড্যাশবোৰ্ড সেই ড্যাশবোৰ্ডটো আহি যাব আৰু এটা কথা জনা যে এই ড্যাশবোৰ্ড আগতকৈ পুনৰ একদম চেঞ্জ হৈছে আৰু এটা একদম তেওঁলোকে বহুত অপচন ইয়াত দিয়া আছে। সো গতিকে ইয়াত কি দিয়া আছে ফাৰ্স্ট আপোনালোকে জানি লওক। ইয়াত যি লেফট সাইডত বিভিন্ন ধৰণৰ অপচন দিয়া আছে। ইয়াত যদি কাৰোবাৰ ইমেইল আইডি আৰু মোবাইল নাম্বাৰ চেঞ্জ কৰিব খোজে দেন তোমালোকে ইয়াত এতিয়াই যি ইমেইল আইডি আৰু মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰ চেঞ্জ কৰিব পাৰিবা। ইয়াত যেটো তলত আছে সিম্পলি চেঞ্জ মোবাইল নাম্বাৰ আৰু চেঞ্জ ৰেজিষ্ট্ৰেচন ইমেইল সিম্পলি তাক ক্লিক কৰি আপোনালোকে যি ইমেইল আইডি দিব খোজে নতুনকে হেতু দিব পাৰে। এটো দিয়াৰ পাছত আপোনালোকে সিম্পলি ইয়াত কলেজ এপ্লাই কৰিবলৈ তলত যেটো এপ্লাই ইন কলেজ নাও আছে সিম্পলি তাত ক্লিক কৰি দিব। আৰু ইয়াত নোটিফিকেশন দিয়া আছে যে তোমালোকে যিকোনো 10টা কলেজত নাম ভৰ্তি কৰিব পাৰিবা। সো এতিয়া আপোনালোকে সিম্পলি এপ্লাই কলেজ নাওত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াত এডমিশন মোড আহিব। ইয়াত নন সিউটি আপোনালোকে সিলেক্ট কৰিব আৰু ইউনিভাৰ্সিটি যেটো ইউনিভাৰ্সিটিত আপোনালোকে এপ্লাই কৰিব খোজে তাত হেতু ইউনিভাৰ্সিটি সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পাছত সিম্পলি ইয়াত যেটো কলেজ ডিপাৰ্টমেন্ট আপোনালোকে যেটো ইউনিভাৰ্সিটি সিলেক্ট কৰিছে সেই ইউনিভাৰ্সিটি আন্ডাৰত যেটো কলেজ আহে কলেজটো আপোনালোকে সিলেক্ট কৰিব আৰু প্ৰগ্ৰাম লেভেলত আপোনালোকে যেটো প্ৰথমটো অপচন আছে সেই অপচনটো সিলেক্ট কৰিব। NEP স্ট্ৰীমত আপোনালোকে সিলেক্ট কৰি দিব। সিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ যি কোৰ্স আছে সেই কোৰ্সবোৰ অপচন আহি যাব। ইয়াত বেচেলাৰ অফ আৰ্টছ বেচেলাৰ অফ কমাৰ্চ বেচেলাৰ অফ সায়েন্স আহি যাব। সিম্পলি আপোনালোকে যেটো কোৰ্স ল'ব পাৰে ল'ব খোজে সেই কোৰ্স সিলেক্ট কৰিব আৰু তলত যেটো টিক মাৰ্ক চিন আছে টিক মাৰ্কটো চেক বক্সত টিক কৰি দিব। টিক কৰাৰ লগে লগে এটো ইন্টাৰফেস আহি যাব পুনৰ। ইয়াত আপোনালোকে সিলেকশন এডমিশন স্কিম 1 মেজৰ 1 মাইনৰ আৰু সেকেন্ড অপচন আছে 2 মাইনৰ। অৰ্থাৎ 2 মাইনৰ মানে হৈছে আপোনালোকৰ যি ৰেগুলাৰ হে ৰেগুলাৰ বেটচৰ বিলাকে 2 মাইনৰটো সিলেক্ট কৰিব লাগিব আৰু প্ৰথমটো অপচন আছে 1 মেজৰ 1 মাইনৰ। অৰ্থাৎ আপোনালোকে মেজৰ সাবজেক্ট ল'ব খোজে দেন তোমালোকে প্ৰথমটো সিলেক্ট কৰিব লাগিব আৰু যদি ৰেগুলাৰ ল'ব খোজে দেন তোমালোকে সেকেন্ড অপচনটো সিলেক্ট কৰিব লাগিব। ইয়াত মই ফাৰ্স্ট মাইনৰ আৰু 1 মেজৰ সিলেক্ট কৰিছো। ইয়াত সিলেক্ট কৰাৰ লগে লগে সিলেক্ট গ্ৰুপত অপচন আহিব। সেই অপচনটো ডিসিপ্লিন গ্ৰুপ আহিব। এটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ লগে লগে তলত যেটো সাবজেক্ট 1 আছে যেটো মেজৰ ল'ব খোজে সেই মেজৰ সাবজেক্টটো ইয়াত সিলেক্ট কৰি দিব। হিষ্ট্ৰী হওক এডুকেশন হওক যেটো ল'ব খোজে দেন আকৌ সিলেক্ট গ্ৰুপত আপোনালোকে যেটো সেকেন্ড সাবজেক্ট আছে সেই সাবজেক্টটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ লগে লগে ইয়াত প্ৰসেস আছে সেই প্ৰসেসটো প্ৰসিডত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আকৌ নতুন ইন্টাৰফেস আহিব। ইয়াত প্ৰিভিউ অপচন আহি যাব। প্ৰিভিউ অপচনত চাই ল'ব আৰু নেক্সট অপচনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আকৌ পুনৰ এটো প্ৰিভিউ হ'ব। প্ৰফাইলৰ কিছুমান ডিটেইলছ প্ৰিভিউ হ'ব। আকৌ নেক্সটত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত ক্লাস 10 ৰ যি ডিটেইলছ আছিল সেই ডিটেইলছবোৰ এন্টাৰ কৰিব লাগিব। ইয়াত ক্লাস 10 নত কোনটো সনত পাস আউট হৈছিল সেই সনটো ইয়াত এন্টাৰ কৰি দিব লাগিব।
যিটো ইয়াৰত পাছ আউট হৈছে সেইটো ইয়াৰ বখুৱাই দিব বখুৱাৰ লগে লগে সেকেন্ড অপচনত আপোনালোকৰ আছে ক্লাছ 10% অৰ্থাৎ ক্লাছ 10ত যিমান পাৰ্চেন্ট পাইছিলে সেই পাৰ্চেন্টেজ আপোনালোকে ইয়াত এন্টাৰ কৰিব লাগিব থাৰ্ডত আছে ক্লাছ 10 ডিভিজন আপোনালোকে ৰিজাল্ট কি পাইছে সেইটো ডিভিজন আপোনালোকে ইয়াত সিলেক্ট কৰিব আৰু ক্লাছ 10 নেম অফ ইনষ্টিটিউট আপোনালোকে কোনখন স্কুলৰ পৰা পাছ আউট হৈছে সেই স্কুলৰ নাম ইয়াত এন্টাৰ কৰি দিব আৰু তলত আছে ক্লাছ 10 বোৰ্ড বা ইউনিভাৰ্সিটি অৰ্থাৎ বোৰ্ড যি আসামৰ আছে সেকেন্ডাৰী বোৰ্ড আছে সেই বোৰ্ডটো আপোনালোকে ইয়াত এন্টাৰ কৰি দিব এন্টাৰ কৰাৰ পাছত লাষ্টৰটো আছে 10 সাবজেক্ট কম্বিনেশন যিবিলাক সাবজেক্ট আছিলে ক্লাছ 10ত সেইবিলাক সাবজেক্ট আপোনালোকে ইয়াত যেটো বক্স আছে সেই বক্সত সকলো সাবজেক্টৰ নাম লিখিব লাগিব সাবজেক্টৰ নাম লিখি দিয়াৰ লগে লগে আপোনালোকৰ নেক্সট স্টেপটো আহি যাব তলত স্ক্ৰল ডাউন কৰি যাব স্ক্ৰল ডাউন কৰাৰ লগে লগে ইয়াত পুনৰ যি ক্লাছ 12 আছে সেই 12ৰ ডিটেইলছ বিলাক এন্টাৰ কৰিব লাগিব ক্লাছ 12ৰ স্ট্যাটাস কি আছে পাস আউট হল নে না এবিলাক দিব লাগিব যদি পাস আউট দেন পাস আউট সিলেক্ট কৰি দিব আৰু ক্লাছ 10ৰ যি ফাইনাল ইয়াৰ্স এক্সামিনেশন কোন সনত এক্সামিনেশন পাস কৰিছে সেই ইয়াৰটো সিলেক্ট কৰি দিব আৰু ক্লাছ 10ৰ বোৰ্ড যেটো আছে আমাৰ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল সিলেক্ট কৰি দিব আৰু ক্লাছ 12ৰ যি ৰেজিষ্ট্ৰেচন আছে নাম্বাৰ সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াত এন্টাৰ কৰি দিব আৰু আকৌ ক্লাছ 10ৰ যি ৰোল নং সেই ৰোল নাম্বাৰটো ইয়াত এন্টাৰ কৰি দিব আৰু তলত আছে আকৌ ক্লাছ 12ৰ ডিভিজন কি ডিভিজন পাইছে ক্লাছ 12ৰ আপোনালোকে এটো এন্টাৰ কৰি দিব যেটো ডিভিজন পাইছে আপুনি সেই ডিভিজনটো ইয়াত সিলেক্ট কৰি দিব আৰু ক্লাছ 12ৰ যি ইনষ্টিটিউট যিখন স্কুল বা কলেজৰ পৰা আপোনালোকে পাস আউট হৈছে সেই স্কুলখনৰ যি নাম সেই নাম এন্টাৰ কৰি দিব আৰু লাষ্টৰটো যি আছে সাবজেক্ট কম্বিনেশন যেটো যিবিলাক সাবজেক্ট আছিল ক্লাছ 12ৰ সেই 12ৰ যিবিলাক সাবজেক্ট সেই সাবজেক্ট বিলাক আপোনালোকে ইয়াত বক্সত এন্টাৰ কৰি দিব বক্সৰ নাম লিখি দিয়াৰ পাছত সিম্পলি আপোনালোকে তলত স্ক্ৰল ডাউন কৰি যাব স্ক্ৰল ডাউন কৰাৰ লগে লগে ইয়াত আপোনালোকৰ যি মাৰ্ক অফ 10 আছিল সেই মাৰ্ক অফ 10 বিলাক ইয়াত এন্টাৰ কৰি দিব লাগিব ইয়াত ফাৰ্ষ্টত আপোনালোকে নেম অফ সাবজেক্ট আপোনালোকে সিলেক্ট কৰিব যেটো সাবজেক্ট আছিল সেই সাবজেক্ট সমূহৰ যিবিলাক অফ 10 অৰ্থাৎ মাৰ্কশিটৰ মতে যেটো সেই সাবজেক্টত কিমান নম্বৰ আছিল অফ 10 মাৰ্কত দি দিব আৰু টোটাল মাৰ্কত যেটো টোটাল মাৰ্ক আছিল সেই সাবজেক্টৰ সেই মাৰ্কটো ইয়াত দি দিব এনে ধৰণে যিবিলাক সাবজেক্ট আছিল পাঁচটা সাবজেক্টৰ নাম আপোনালোকে ইয়াত এন্টাৰ কৰি দিব পাৰে কৰি দিয়াৰ লগে লগে আপোনালোকে তলৰ স্ক্ৰল ডাউন কৰি যাব স্ক্ৰল ডাউন কৰাৰ লগে লগে ইয়াত নেক্সট অপচন আহি যাব নেক্সট অপচন ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে ইয়াত পুনৰ প্ৰিভিউ অপচন আহি যাব প্ৰিভিউ অপচনৰ কিবা ভুল থাকিলে আপোনালোকে আপডেট অপচনত গৈ আপডেট কৰিব পাৰে যদি সকলো ৰাইট থাকে দেন আপোনালোকে নেক্সটত ক্লিক কৰিব ক্লিক কৰাৰ লগে ইয়াত প্ৰিভিউ অপচন আহি যাব কিছুমান ডিটেইলছ আগত যিবিলাক এন্টাৰ কৰিছিলে সিম্পলি নেক্সট বাটনত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে ইয়াত যিবিলাক ডকুমেন্টছ আপলোড কৰিছিলে সেইবিলাক ওলাই আহিব আৰু ইয়াত দুটা ডকুমেন্টছ পুনৰ আপলোড কৰিব লাগিব সেই ডকুমেন্টছ দুটা হ'ল ক্লাছ 10ৰ মাৰ্কশিট আৰু 12ৰ মাৰ্কশিট সেই দুটা মাৰ্কশিট আপোনালোকে ইয়াত সিম্পলি সিলেক্ট ফাইলত সিলেক্ট কৰি আপোনালোকে ফাইলটো আপলোড কৰিব লাগিব ফাইল আপলোড কৰাৰ পাছত আপোনালোকে যেটো তলৰ স্ক্ৰল ডাউন কৰিলে নেক্সট বাটন দেখা পাব এই নেক্সট প্ৰিভিউ অপচন দেখা পাব এই প্ৰিভিউ অপচনত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সম্পূৰ্ণ সকলো ডিটেইলছ ইয়াত প্ৰিভিউ হৈ আহিব আপোনালোকে কিবা ভুল হৈ থাকিলে আপোনালোকে চাই ল'ব কিবা এটা ভুল হ'বও পাৰে দেন আপোনালোকে সাবমিট বাটনত ক্লিক কৰি দিব সাবমিট বাটনত ক্লিক কৰাৰ লগে লগে পুনৰ এটা নতুন ড্যাশবোৰ্ড আহি যাব পুনৰ এটা ড্যাশবোৰ্ডত ইয়াত আপোনালোকে চেক বক্সক টিক মাৰ্ক চিন দিব লাগিব অৰ্থাৎ ইয়াত যেটো নাম আপোনালোকৰ যিবিলাক কাষ্ট সেইবিলাক সকলো উদ্ধ আছে নে নাই দেন আপোনালোকে ইয়াত চাব পাৰে যদি সকলোবোৰ স্পেলিং বা কিছুমান নাম ভুল আছে দেন আপোনালোকে পুনৰ
কাৰেকশ্যন কৰিব লাগিব যদি সকলো ঠিকে থাকে আপোনালোকে সিম্পলি টিক মাৰ্ক চিন দি দিব সকলোবিলাকত দেন আপোনালোকে সাবমিট এডমিশনত সিম্পলি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি ফৰ্ম এই ফৰ্ম সাবমিট হৈ যাব আৰু সাবমিট হোৱাৰ পাছত তলত যিকোনো যি প্ৰিন্ট অফ ফৰ্ম আছে সেই অপচনত ক্লিক কৰি যিকোন ফৰ্ম সেই ফৰ্মখন আপোনালোকে প্ৰিন্ট আউট কৰিব পাৰে আৰু এনেধৰণে আপোনালোকে পুনৰ এপ্লাই বাটনত ক্লিক কৰি কলেজ এপ্লাইত আকৌ পুনৰ এপ্লাই কৰি আকৌ আপোনালোকে যিকোনো কলেজত এপ্লাই কৰিব পাৰিবা এনেধৰণে আপোনালোকে যি সাবজেক্ট সিলেকশন বা যি প্ৰগ্ৰাম সিলেকশন সেই প্ৰগ্ৰাম সিলেকশন এনেকৈ কৰিব পাৰে সো আপোনালোকে যদি এই ভিডিঅ'ৰ পৰা কিছু ইম্পৰ্টেটিভ লাগিছে দেন আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব সো গতিকে আজি ভিডিঅ'টো মানে আছিল এহলকে চোৱাৰ বাবে অশেষ ধন্যবাদ যদি কিবা এটা ডাউট থাকে দেন আপোনালোকে মোক কমেন্ট বক্সত কমেন্ট কৰি দিব মই ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম সো গতিকে আপোনালোকৰ এহলকে চোৱাৰ বাবে অশেষ ধন্যবাদ